हेलो एवरीवन की खबर आपनालोक आशा करो सकलो भाले आछे आरो আজি মই बहुत दिনৰ पाছত बहुत दिन মানে মই ট্राई নকৰো আসলতে মোৰ মুখত এটা কোৰিয়ান ৰাইস মাস্ক ট্রাই কৰিম যেহেতু এটা সোশ্যাল মিডিয়াত খুব ভাইরাল হৈ আছিল আৰু সেইটো মই খুব দেখিও আছিল এইকেইদিন সো ভাবিলে এবাৰ ট্রাই কৰি চাও আৰু আপোনালোককো দেখুৱাম এয়া মই বাটি এটাতে চাউল দুমুঠি লৈছো আৰু যিকোনো চাউল ললেই হ'ল দেই আৰু এটো মই দুবাৰ ধুই লৈছো ভালকৈ আপোনালোকে দুবাৰ ধুই লব আৰু আজি যেহেতু লগাম বুলি ভাবিছো সেই কাৰণে মই ভিডিও কৰিলো যাতে আপোনালোককো দেখুৱাব পাৰো আৰু পাছত এনেকে ইয়া মিক্সি জাৰটোতে দি লৈ পেলে এনেকে গুৰি কৰি লৈছো দেখিছে নে গুৰি হৈ গৈছে পুৰা হৈ যাব ইমান আচ্ছা পুৰা বগা হৈ যাম তাৰ পাছত এনেকে গুটেই মুখত এনেকৈ লাহে লাহেকৈ লগাই লব মই যেনেকে লগাইছো गाइस मैं पूरा 15 मिनिट राखिছো पूरा শুকাই গৈছে আৰু একেবাৰে ড্ৰাই হ'ব দিব নালাগে আৰু মই কথা কৈ আছিলো কাৰণ এখিনি ফাটি ফাটি গৈছে লেটস সি ধুই চাও পানী অলপ লৈ এনেকে মুখত লাহে লাহেকৈ মাসাজ দি ধুই পেলাব চাও গাইস অলপটো হেৰি গ্লো পাইছো মানে অলপটো মই হেৰি পাইছো আগতকে মুখখন আৰু ইয়া ডেপ ডেপকৈ মুছিব লাগে বুলি কয় কিন্তু মোৰ হিমানখিনি ধৈৰ্য নাই চাওক আৰু কিবা লগোৱাৰ পাছত মুখখন ড্ৰাই ৰাখিব নালাগে বুলি কয় আৰু মোৰ লগত এটো জেল আছিল হিমালয়াৰ সো এটোৱে লগাই দিও আপোনালোকে ট্রাই কৰি চাব পাৰে বেয়া নহয় মই যেটো ৰিজাল্ট আপোনালোকক দেখালোৱে ভাল হয় মই ফার্স্ট টাইম ট্রাই কৰিছো মই আগে পিছে কিটা ট্রাই নাই কৰা দে এনেকুৱা নহয় যে গুটে দাগ গুছি যাব তেনেকুৱা কাৰণে নহয় মুখখন অলপ গ্লো যেটো আমাৰ মৰা স্কিন আছে যিখিনি আমাৰ হেৰি হৈ আছে ড্ৰাই হৈ আছে হিম চাগে অলপ ঠিক হ'ব যদি ভাল লাগিলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব লগতে শেয়াৰ কৰিব কোৰিয়ান মাস্ক ট্রাই কৰিলো আপোনালোকে ট্রাই কৰি চাব বাই বাই